নমস্কাৰ বন্ধুসকল, চিনাকি এখন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকে এখন পবিত্ৰ স্থানৰ বিষয়লৈ ক'বলৈ ওলাইছোঁ। সেই পবিত্ৰ স্থানখনৰ নাম হৈছে আউনীআটী সত্ৰ। অতীজৰ পৰা চলি অহা কৃষ্টি সংস্কৃতিৰ ভঁৰাল শ্ৰী শ্ৰী আউনীআটী সত্ৰ। আহক আমি চাওঁ। এটা স্থানৰ বিষয়লৈ ক'বলৈ হ'লে সৰ্বপ্ৰথমে আহিব সেই স্থানৰ দুৱাৰমুখ স্বৰূপ। এয়া হৈছে আউনীআটী সত্ৰৰ দুৱাৰমুখ বা বাটচ'ৰা। আউনীআটী সত্ৰ স্থাপিত হৈছে শক হিচাপে 1575 শক আৰু চন হিচাপে 1653 চন। বাটচ'ৰাৰ পৰা সত্ৰৰ ভিতৰলৈ সোমোৱা এইটোৱেই হৈছে মূল পথ। এই মহান সত্ৰখন জয়ধ্বজ ৰজাৰ কালতেই স্থাপন কৰা হৈছিল। এয়া হৈছে সত্ৰৰ নামঘৰ ভাগ। এই নামঘৰত পুৱা 8 বজাৰ পৰা সন্ধ্যা 6 বজালৈ প্ৰসংগ কৰা হয়। সেই প্ৰসংগক 14 প্ৰসংগত ভাগ কৰা হৈছে। এয়া হৈছে আউনীআটী সত্ৰৰ নামঘৰৰ অন্তৰ্ভাগ। ইয়াতে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী কৰি থকা হয়। ৰাতিপুৱা সকলো বৈষ্ণৱে নিজ নিজ কাম আদায় কৰি 9 বজাৰ লগে লগে নামঘৰৰ এই মণিকূট ভাগতেই সেৱা কৰে আৰু 10 বজাৰ লগে লগে আহাৰ গ্ৰহণ কৰে আৰু তাত থকা বৈষ্ণৱ ছাত্ৰসকলে নিজ নিজ কাম আদায় কৰি স্কুলত শিক্ষা গ্ৰহণৰ বাবে ওলাই যায়। আৰু সেই সত্ৰত থকা বৈষ্ণৱসকল থকা এয়া হৈছে বাসগৃহ বা বহা। আৰু এই বহা দি থাকি সকলো বৈষ্ণৱ ছাত্ৰসকলে সেই সত্ৰৰ বিভিন্ন ধৰণৰ সত্ৰীয়া বিদ্যা আহৰণ কৰে আৰু তাৰ সেই বৈষ্ণৱ ছাত্ৰসকলে এসময়লৈ সেই সত্ৰৰ বুঢ়া ভকত হিচাপে পৰিচিত হয়। ইয়াৰ বিভিন্ন ধৰণৰ বিদ্যা যেনে গায়ন বায়ন, ওজা, মাটি অখৰা, নতুৱা, তেনেধৰণৰ বহুতো ইয়াত সত্ৰীয়া বিদ্যা আছে। ইয়াত ঠিক নামঘৰৰ সন্মুখতে দুটা ভঁৰাল আছে, এটা ধান ভঁৰাল আৰু এটা ধন ভঁৰাল। আৰু সেই সত্ৰৰ বহাৰ মূল মানুহজনক সেই সত্ৰৰ যিকোনো এটা দায়িত্ব দিয়া হয়, যেনে ওজা, নাম লগোৱা, এনেকুৱা যিকোনো হ'ব পাৰে। আৰু সেই দায়িত্ব পালন কৰাৰ বাবদ তেওঁক এখন চহৰ দিয়া হয়। আৰু এই সত্ৰ বিভিন্ন সময়ত বিভিন্ন উৎসৱ পালন কৰি থকা হয়। আৰু এই উৎসৱৰ ভিতৰত আটাইতকৈ বেছি উলহ মালহেৰে পালন কৰা উৎসৱ দুটা হৈছে পালনাম আৰু ভাওনা সমাৰোহ। পালনাম প্ৰতি বছৰে 25 কাতিৰ পৰা 29 কাতিলৈ পালন কৰা হয় আৰু এই উৎসৱত বহু দূৰ দূৰণিৰ পৰ্যটকৰ ইয়াত সমাগম ঘটে। আৰু ভাওনা সমাৰোহ প্ৰতি 2 বছৰৰ মূৰে মূৰে পালন কৰা হয়। ইয়াত বহুতো আছে উলহ মালহেৰে পালন কৰা উৎসৱ। তাৰ ভিতৰত আৰু এটা হৈছে অন্যতম কাতি বিহু। কাতি বিহুৰ বিষয়লৈ এই ভিডিঅ'টো শেষৰ ফালে আপোনালোকক ক'ম। এই সত্ৰৰ নামঘৰৰ সন্মুখতে এটা সংগ্ৰহালয় বা মিউজিয়াম আছে। এই মিউজিয়ামত বহু পুৰণি সম্পদ ইয়াত সংৰক্ষণ কৰি থোৱা আছে। এই সংগ্ৰহালয়ত ৰজা দিনত ব্যৱহাৰ কৰা শাক পোছাক, অস্ত্ৰ শস্ত্ৰ, বাচন বৰ্তনকে আদি কৰি বহুতো ইয়াত সম্পদ সংৰক্ষণ কৰি থোৱা আছে। এই সংগ্ৰহালয়টোৰ ঠিক কাষতে এটা পুথিভঁৰাল আছে। সেই পুথিভঁৰালটোত বিভিন্ন ধৰণৰ কিতাপ, সাঁচিপাতৰ পুথি, এনেকুৱা বহু ধৰণৰ কিতাপ ইয়াত সংৰক্ষণ কৰি থোৱা আছে। ঠিক নামঘৰটোৰ কাষতে বহু পুৰণি সম্পদ এভাগ আছে। সেই সম্পদ ভাগৰ নাম হৈছে তুলসী কুণ্ডা। এই তুলসী কুণ্ডা পাহাৰীয়া তুলসী বুলি কোৱা হয়। এই তুলসী কাঠ ব্ৰহ্মপুত্ৰই আউনীআটী সত্ৰক দান কৰা বুলি মনা হয়। আৰু এয়া হৈছে সেই সত্ৰৰ সত্ৰাধিকাৰ বাসগৃহ বা বহা আৰু বঙলা বুলিও ইয়াক জনা যায়। আউনীআটী সত্ৰত 2জন সত্ৰাধিকাৰ আছে। এজনৰ নাম হৈছে ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী আৰু ডেকা সত্ৰাধিকাৰৰ নাম হৈছে শ্ৰী শ্ৰী দেৱানন্দদেৱ গোস্বামী। আৰু এটা মনত ৰাখিবলগীয়া কথা, এই সত্ৰৰ প্ৰধান সত্ৰাধিকাৰজনৰ নাম হৈছে শ্ৰী শ্ৰী নিৰঞ্জনদেৱ গোস্বামী আৰু বৰ্তমান চলি থকা সত্ৰাধিকাৰজনৰ নাম হৈছে ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী। এই আউনীআটী সত্ৰৰ পৰা ফাটি যোৱা সত্ৰ আৰু 2খন আছে। এখন উত্তৰ গুৱাহাটীত অৱস্থিত আৰু এখন যোৰহাট কলিয়াপানীত অৱস্থিত। আৰু আপোনালোকে এতিয়া কম এই সত্ৰত পালন কৰা 3টা বিহুৰ বিষয়লৈ। অন্য জেগাৰ নিচিনাকৈ ইয়াতো 3টা বিহু পালন কৰা হয়, ক্ৰমে বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। আৰু ইয়াৰ আটাইতকৈ উল্লেখনীয় বিহুটো হৈছে কাতি বিহু। ইয়াত ঠিক কাতি বিহুৰ দিনা 21 জোৰা আকাশ পোহৰাই তোলা হয়। ইয়াত মানি লোৱা হয় যে এই বন্তি প্ৰজ্বলনৰ দ্বাৰা পূৰ্বতে কৰি অহা পাপৰ খণ্ডনো ইয়াতেই হয় বুলি জনা যায়। আউনীআটী সত্ৰত পোৱা আৰু এবিধ ডাঙৰ সম্পদ হ'ল বেতৰ বিচনী। বেতৰ বিচনীসকল আউনীআটী সত্ৰতহে পোৱা যায়। আজি এই ভিডিঅ'টো এই বেতৰ বিচনীৰ দ্বাৰাই সমাপ্ত কৰিবলৈ খুজিছোঁ। আজিও আপোনালোক যদি ইয়ালৈ আহে তেতিয়াহ'লে ইয়ালৈ আহিব পাৰে। আজিৰ এই ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া ভিডিঅ' আপোনালোকে সৰ্বপ্ৰথমে পায়। ধন্যবাদ বন্ধুসকল।